हेलो फ्रेंड्स আপোনালোকক মই আজি আমৰ আচাৰ কেনেকৈ বনাই দেখুৱাম। ইয়াতে মই কেইটামান আম কাটি লৈছো আৰু এই কাটি লোৱা আমখিনি মই গৰম পানী অকমান সিজাই লম। ইফালে মই গৰম পানী কৰি থোৱা আছে। চাওক কাটি থোৱা আমখিনি মই এতিয়া গৰম পানীত সিজাই লম। আমখিনি বেছি সিজিব নালাগে, অলপমান সিজিলে মই নুমাই থম। আমখিনি মই বেছিকৈ সিজিব নিদিওঁ, 5 মিনিট মান সময় ঢাকনিখন মাৰি থৈ দিম আৰু তাৰ পিছতে মই গেছটো বন্ধ কৰি দিম। এতিয়া মই আমখিনি 5 মিনিট মান সময় ঢাকনিখন মাৰি থৈ দিম। এতিয়া মই আমখিনি কিমানখিনি সিজিছে মই এতিয়া চাই লওঁ আৰু যদি আমখিনি সিজিছে তেতিয়াহ'লে মই গেছটো বন্ধ কৰি দিম। দি আমখিনি বেলেগ এটা বাচনত থৈ লম। আমখিনি হৈছে প্ৰায় ইমানখিনি সিজিলে হৈ যাব। আমখিনি বেছি সিজিব নালাগে। এতিয়া মই আমখিনি কেৰাহীৰ পৰা কাঁহী এখনত থৈ লম। আৰু আম সিজোৱা পানীখিনিও আপোনালোকে টেঙা বনাই খাব পাৰে। আৰু এতিয়া মই এই সিজাই লোৱা আমখিনি চালনীখনত বাকি ল'ম। আৰু এতিয়া মই ইয়াতে নিমখ হালধি দিম। আৰু এতিয়া মই ৰং গুড়া দি লৈছোঁ। ৰং গুড়া নিমখ দি এইখিনি ভালদৰে মিলাই ল'ম। এই সিজাই লোৱা আমখিনি মই নিমখ হালধি দুয়োটাই সানি লৈছোঁ। এতিয়া মই এইখিনি ৰ'দত মেলি দিম কিছু সময়ৰ বাবে, যাতে আমত লাগি থকা পানীখিনি শুকাই যায়। এইখিনি ৰ'দত শুকাই লোৱা আম আৰু এনেদৰে মই শুকাই লৈছোঁ। আৰু এতিয়া মই কেৰাহীখনত তেল গৰম কৰি লৈছোঁ আৰু এতিয়া মই ইয়াত 5 ফোৰণ দি দিম। এতিয়া মই ইয়াত 5 ফোৰণ দিলোঁ আৰু ইয়াতে মই 5 ফোৰণ, জিৰা জালুক আৰু ৰেড চিলি মছলা দি দিছোঁ। আৰু এতিয়া মই আমখিনি দি দিম। তেলখিনি ভালদৰে আমখিনি লাগিব, সেইবাবে মই ভালদৰে লাৰি দিছোঁ। আমৰ আচাৰ হৈ গ'ল। এতিয়া আমৰ আচাৰখিনি মই অলপমান ঠাণ্ডা হ'বলৈ দিম। তাৰপিছত মই আইনা বৈয়াম এটাত আমখিনি ভৰাই থ'ম। এয়া চাওক আমৰ আচাৰ হৈ গ'ল। আজিৰ ভিডিঅ'টো ইমানখিনিলৈকে আছিলে আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।